ये मेरा मसाला क्या मसाला डोसा हेलो फ्रेंड्स वेलकम बैक टू माय चैनल আপোনালোক সকলোকে মিক্স আছামিজ চেনেলটোলৈ স্বাগতম জনাইছো বন্ধুসকল আজি অলমান সময় আজৰি পাইছো আৰু সেই কাৰণে ভাবিলো অলমান ওলাই যাওঁ আৰু কি কৰিলো আপোনালোকে চাই থাকিব হেকলৈকে আৰু তেতিয়া আপোনালোকে গম পাব তেতিয়াহলে বলা বন্ধুসকল আৰম্ভ কৰো আজিৰ ভিডিওটি বন্ধুসকল এয়া হৈছে মোৰ ৰুমৰ বাহিৰৰ অংশ আপোনালোকক দেখালো অলমান চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু তেতিয়াহলে বলা বন্ধুসকল এতিয়া মই যাওঁ আমাৰ মেইন ৰাস্তালৈ যেহেতু মই অলমান ভিতৰৰ ফালে থাকো আৰু আমাৰ পৰা এতিয়া মেইন ৰাস্তালৈ আমি গৈ আছো লগত মোৰ ভাইটিজন আহিছে বৰ্তমান আমি খুজে গৈ আছো অলমান দূৰ গলে আমি পাই যাম আমাৰ দোকান পাই যাম আমি আসলতে দোকানলৈহে আহিছো কিবা এটা খাবলৈ তো আপোনালোকে চাই থাকক আমি কি খাম আৰু আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব আৰু লাইক কৰিব ভিডিওটো আৰু নতুন যদি কোনোবা বন্ধু আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই আমি পালুহি হোটেল আমি ইয়াতে খাম এতিয়া কিবা কিবি আৰু এতিয়া খাবলৈ অৰ্ডাৰটো দিব লাগিব দোকানখন খুব সৰু হয় তথাপিতো খাই খুব ধুনীয়া লাগে ইয়াৰ আগতেও এটা ভিডিও বনাইছিলো এখন দোকানৰ পৰাই আজি ভাবিলো পুনৰবাৰ আপোনালোকলৈ এটা ভিডিও লৈ আহো আৰু আপোনালোকে চাই থাকক এতিয়া মোৰ ভাইটিজনে খাব ভেলপুৰি ই আকৌ মছলা মই খাম মছলা ডোসা ই যেহেতু মছলা ডোসা নাখায় হেতু কাৰণে ভেলপুৰি খাইছে আৰু ইয়াৰ অলৰেডি ভেলপুৰি ৰেডি হৈ গ'ল আৰু এতিয়া মই অৰ্ডাৰ দিছো মছলা ডোসা আৰু এয়া মোৰ কাৰণে মছলা ডোসা ৰেডি কৰি আছে অলৰেডি হৈছে ৰেডি হৈ গৈছে এয়া বাতি দিবলৈ লৈছে বাতিত মানে চাটনি দিব আৰু সাম্বাৰ দিব তাৰ পিছতে দিব মছলা ডোসা আপোনালোকে চাই থাকক আৰু কোনে কোনে মছলা ডোসা খাইছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মছলা ডোসা এটা খুবেই টেষ্টি ৰেচিপি হয় খুবেই মানে টেষ্টি এটা ডিশ হয় খাবলৈ খুবেই ধুনীয়া লাগে ভাবিলো আজি মছলা ডোসাকে খাই দিওঁ আৰু এয়া মোৰ ভাইটিয়ে খাই আছে ভেলপুৰি তো আপোনালোকে চাই থাকক খোৱা বোৱাটো বেছি দেখাব মন নাযায় তথাপিতো আৰু এতিয়া মই ফটাফট মছলা ডোসাটো খাই লওঁ তাৰ পিছত আপোনালোকৰ লগত কথা পাতি আছো হসাকৈ মছলা ডোসাটো খুবেই টেষ্টি হৈছে খাবলৈ সাম্বাৰটো খুব ধুনীয়া হৈছে আৰু মোৰ সাম্বাৰ আৰু চাটনি মোৰ শেষ হৈছে আৰু হেতু কাৰণে মই আকৌ এবাৰ লবলৈ গৈছো খাবলৈ খুবেই টেষ্টি হৈছে হেতু কাৰণে আকৌ অকমান আনি খাবলৈ লৈছো বন্ধুসকল আপোনালোকে নিশ্চয় জনাব আপোনালোকে কোনে কোনে মছলা ডোসা খাইছে আৰু কোনে কোনে নাই খোৱা বা খাই কেনেকুৱা লাগে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল এতিয়া মছলা ডোসা প্ৰায় খোৱা হৈ গৈছে মোৰ এতিয়া মই খাম পানীপুৰি দিব তিনিটা তো চাই থাকক এতিয়া আৰু খোৱা বোৱাৰ কাৰণেহে আহিলো হেতু কাৰণে খাইছো আৰু যি পাইছো পুৰা খাই দিছো টেষ্টি ভৰা পানীপুৰি খাই দিছো বহুত ধুনীয়া হৈছে খাবলৈ এতিয়া আমি খাই বৈ হৈ গ'ল এতিয়া দোকানৰ পৰা আমি ওলাই আহিলো এতিয়া যাম ৰুমলৈ এতিয়া আমি ৰুমলৈ গৈ আছো বন্ধুসকল আৰু ভিডিওটো আজিলৈ ইমানেই আছিলে যদি ভিডিওটো চাই অলপমান ভাল লাগিলে তেতিয়াহলে লাইক কৰি দিব কমেন্ট কৰিব আৰু নতুন যদি কোনোবা বন্ধু আহিছে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দি বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহলে আজিলৈ বাই বাই